আজি ওলালোঁ ৰুমৰ পৰা এতিয়া ঘৰত যাম মানে ইয়াৰ পৰা ঘৰলৈ যাম ঘৰৰ পৰা আদাবাৰীক যাম ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ কি হয় সকলোখিনি দেখাই আছোঁ ক'ত কি ৰাখোঁ চাই থাকক ভৰলত নামিলোঁ আমি এতিয়া ভৰলৰ পৰা আদাবাৰীলৈকে যাম চাওক ভিডিঅ'টো সকলো জানে এইখিনি ভৰল বুলি কয় চাওক জাগাখিনি এইখিনি আৰু গাইছ আপোনাক এটা বস্তু দেখাইছোঁ চাওক এইটো বস্তুটো কি মানে গাইছ বস্তুটো মানে এইখন হ'ল টিকট এইখন বাছত টিকট প্ৰথম আমি এনেকৈ মানে বাছত টিকট কাটি বাছত যাই আছোঁ দিয়ে আৰু কৈছে এটা করে এইটো মালিগাঁৱৰ কালী মন্দিৰ পালো আৰু গাইছ মই এই বস্তুটো মানে ফাৰ্ষ্ট দিছোঁ কেনে লাগে ভয় লাগে কিবা কৰাই নালাগে গাইছ সেইটো আৰু গাইছ ইয়াত উঠি মানে অলপ ভালে লাগিছে সিমান এটা বেয়া লাগে নাই আৰু গাইছ ইয়াৰ পৰা মানে সম্পূৰ্ণ কিবাখিনি দেখা পায় তলেদি গাড়ী যায় কি ধুনীয়াকৈ বনাইছে এই গুৱাহাটীখন মানে সম্পূৰ্ণভাৱে অলপ ভালকৈ দেখা যায় আৰু এইটো জেগাত ধুনীয়া লাগে আমি যাই আছোঁ বুলি নাজানো কি পাই আছোঁ যাই আছোঁ আৰু গাইছ আমি জালুকবাৰী সমাধি ক্ষেত্ৰ পাই গ'লোঁ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ হৈছোঁ যাবাৰী চাই থাকোঁ এতিয়া মানে চাই থাকক ভিডিঅ'টো যাবাৰী না ভিতৰত সোমাই পেলাই যাম আৰু আপোনাক দেখাম চাই থাকক গুৱাহাটী বিশ্ববিদ্যালয় মানে ভূপেন হাজৰিকাৰ এণ্ট্ৰি প্ৰৱেশ ৰেডি কৰে তেনেকৈ এতিয়া মানে ঘৰত যাম এনে মানে পাগলৰ নিচিনা গুৱাহাটীখন ঘূৰিলোঁ আৰু এতিয়া ঘৰত যাম গাঁৱতো ৰেডিঅ'ত পাইছিলোঁ আৰু আজিও পালোঁ নগৰৰ পৰা আহি পালোঁ ইয়াৰ পৰা মানে অহাকালিতো হোলীৰ মানে ৰং চং কিবা কিবি লৈ ল'লোঁ ইয়াত নগৰৰ বজাৰ আহি পালোঁ আমি আহি পালোঁ ঘৰ আৰু কালি ভিডিঅ' পাব চাই লওঁ